हेलो बंधुসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তেতিয়াহলে বলক আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ঘৰতে কেনেদৰে কম সময়ৰ ভিতৰতে অতি কম বস্তুৰে পনীৰ বনাব পাৰি। বলক পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। পনীৰৰ ৰেচিপিটো বনাবলৈ আমাক প্ৰথমতে মছলাখিনি লাগিব। পিঁয়াজ, ধনিয়া, জলকীয়া, আদা ফাৰ্ষ্টতে মিক্সাৰত পিচি ল'ব লাগিব। পিচি নল'লেও হৈ যাব, কিন্তু পিচি ল'লে বেছি ভাল হয়। তাৰপিছত আলুখিনি সিজিবলৈ দিলোঁ। আলুখিনি সিজাই ল'লে বেছি ভাল হয়। তাৰপিছত আলুখিনি সিজাই লোৱা আলুখিনি ভাঙি দিলোঁ। ভাঙি দিয়াৰ পিছত কেৰাহী এটাত তেল দি দিলোঁ। তেল দিয়াৰ পিছত তেলত হালধি দিছোঁ। হালধিটো যিমান লাগে সিমানেই দি দিছোঁ, একেবাৰে হৈ যোৱাকৈ। তাৰপিছত আমি ফাৰ্ষ্টতে পনীৰখিনি ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'লে খাবলৈ বেছি টেষ্টি। ফ্ৰাই কৰি নোলোৱাকৈও দিব পাৰি, কিন্তু ফ্ৰাই কৰি ল'লে বেছি ভাল হয়। ফ্ৰাই কৰা হৈ গৈছে। ইয়াৰ পিছত বাতি বা কিবা এটা পাত্ৰত নমাই ল'লোঁ পনীৰখিনি। তাতে একেখন কেৰাহীতে অকণমান তেল দি দিলোঁ। তেল দিয়াৰ পিছত ইয়াত পিঁয়াজ আৰু মছলাখিনি দি দিম। অলপ টাইম ভজাৰ পিছত আমি ইয়াত যিখিনি আলু ভাঙি থোৱা হৈছিলে সেইখিনি দি দিম। তাৰপিছত অলপ ফ্ৰাই কৰা হোৱাৰ পিছত আমি যিখিনি পনীৰ আমি ফ্ৰাই কৰি থোৱা হৈছিলে সেইখিনি দি দিম। আৰু আন্দাজমতে আপোনালোকে যিমান পৰিমাণে নিমখ খায় সিমান নিমখ দি দিব। অলপ টাইম ফ্ৰাই কৰি থাকিব লাগিব। এইখিনি ফ্ৰাই কৰা হোৱাৰ পিছত পনীৰখিনিও দি অলপ টাইম ভাজি ল'ম। তাৰপিছত আমি আন্দাজমতে নিমখ দি দিব লাগিব। আৰু পানীও যিমান পৰিমাণে খায় আপোনালোকে, বেছি পনীয়াকৈ খাব বিচাৰিলে বেছি পানী দিব, আৰু যদি পানী বেছি দিব নিবিচাৰে তেন্তে পানী কমকৈ দিব। মই যিহেতু বেছিকৈ পানী পনীয়া নকৰোঁ, সেইকাৰণে সিমান বেছি পানী নাই দিয়া আৰু উতলিব দিম। এতিয়া এইখিনি হৈ গৈছে। এতিয়া চাওক আপোনালোকে, খুবেই ধুনীয়া হৈছে কালাৰটো, আৰু খাবলৈও খুব টেষ্টি হ'ব। দেখাতে লাগিছে টেষ্টি হ'ব যেন। গতিকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।